নমস্কাৰ আজি মই পুথিয়কাৰ সাধুটো ক'বলৈ লৈছোঁ এদিনাখন গৰমৰ দিনত এজনী কাউৰী খুব পিয়াহ লাগিল ওচৰে পাছৰে ক'তো পানী দেখা নাপালে সেয়েহে সি পানী বিচাৰি উৰি গৈ থাকোঁতে ঘৰ এটা কলহ দেখা পালে কলহটোৰ তলত অলপমান পানী আছে সি তাৰ ঠোঁটেৰে ঢুকি নেপায়গৈ সি বহুতবাৰ চেষ্টা কৰিও সেই কলহটো ভাঙিব নোৱাৰিলে ইফালে সিফালে চালে ওচৰতে কেইটামান শিলগুটি পালে তাৰ মনত এটা বুদ্ধি খেলালে এটাকৈ শিলগুটি তাৰ ঠোঁটেৰে পেলাবলৈ ধৰিলে কলহটোত সেই পানীকণো ওপৰলৈ উঠি আহিলে সি পিয়া পলুৱে খালে তাৰপিছত আনন্দ মনে উৰি গুচি গ'ল আমি